ৰাজ্যবাসীলৈ পুনৰ এক দুখ খবৰ। পুনৰ মৃত্যু হ'ল আন এজন জনপ্ৰিয় শিল্পীৰ। তেওঁ মৃত্যুৰ খবৰটো পাই সকলো মৰ্মাহত হৈ পৰিছে। কোনেও ভবা নাছিল ইমান সোনকালে তেওঁ সকলোকে এৰি গুচি যাব বুলি। তেওঁ আকস্মিক মৃত্যুৱে সকলোকে কন্দুৱাই থৈ গ'ল। হয় বন্ধু বান্ধৱীসকল, বিশিষ্ট নাট্যকাৰ পৰিচালক নাট্যভূষণ অপৰ্ণ বেজবৰুৱাৰ দেহাৱসান। বুধবাৰে ৰাতিপুৱা তেজপুৰৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বেজবৰুৱাই। উল্লেখ্য যে গুৰুতৰভাৱে অসুস্থ হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল অপেচাদাৰী নাট্যক্ষেত্ৰৰ অগ্ৰণী কৰ্মী অপৰ্ণ বেজবৰুৱা। দুখৰ কথা যে সৰ্বভাৰতীয় পৰ্যায়ত বহুবাৰ অসমৰ নাম উজ্বলাই তোলা এই নাট্যশিল্পীগৰাকীয়ে দুবাৰকৈ শিল্পী পেঞ্চন আবেদন কৰাৰ পিছতো আজিলৈকে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকিল অপৰ্ণ বেজবৰুৱাই। শেষত অপৰ্ণ বেজবৰুৱাৰ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।